শান্তি ই তাক শুবলৈ আহিছে এতিয়া তাক শুবলৈ আহিছে চাহ কোনে দিব ভাত কোনে বনাব হা কোনে বনাব মই বনাম অ বুৱাৰী চাহ আৰু জলপান লৈ আহ গো মই সোনকালে যাও নিছো দে যাও মই পথাৰলৈ চাহখন দি দিওঁ আকৌ ভাত খাবলৈ লাগিব নহয় এই পথাৰৰ পৰা গৈ তুমিতো গলৈ যোৱা হয় নেকি আহা দুইজনী একেলগে যাওঁ বোৱাৰীজনী শুইয়ে আছে এতিয়ালৈকে এইজনী মহাৰাণী যে তাই বাদ দিয়া এইবোৰ নকওঁ আৰু এতিয়া ব'লা যাওঁ সোনকালে ভাত পানী বনাই কৰি থৈ আহিছা মই ভাত পানী বনোৱাই নাই জানা বোৱাৰীজনীয়ে বনাব বুলি ভাবো নবনাই তাই মইহে বনাবগৈ লাগে আকৌ গৈ পেলাই সোনকালে গৈ পেলাই বনাই কৰি সিজাই কৰি খাই বৈ ল'ব লাগিব আৰু পোৱালিজনীও আশা ৰখাই তাই জানানে অ' ৰতন কিনো কৰি আছে হয় আছো ৰে বৰমা খৰি কেইডালমান কাটি দিছো ভাত বনাবলৈ এডালো খৰি নাই নহয় পিছে বৰমা কলৈ যাওঁ তই মই পথাৰৰ পৰা আহোগৈ পথাৰত মানুহ লাগিছে নহয় চাহ পানী দি থৈ আহোগৈ আকৌ দেৰিও হৈছে তহঁতৰ কি মাহ তোলা নাই জানো তুলিছে বৰমা আকৌ সেইফালেও যাব লাগিব আকৌ তহঁতৰো তুলিব আছে নেকি অ হ'ব দে সোনকালে খৰিখিনি কাট আৰু যা ময়ো কথাৰ মহলা মাৰি নাথাকো দে মোৰো দেৰি হৈছে নহয় অ মালতী তই চাগে ছাগলী চৰাবলৈ সেইফালেহে যাবি যা নহ'লে মই সেইফালেই যাওঁ চাগে আছে চাগে মোক চাগে বকিয়ে আছে ইমান দেৰি হ'ল আকৌ আনা পতা চাহকণ খাই ৰহি একেবাৰে ভাততে নানি ল'লো কিয় এতিয়া দুপৰীয়া হ'ল হ'ব দিয়ক এতিয়া চাহৰ সৈতে খাবলৈ কিনো আনিছো চাহৰ লগত খাবলৈ বৰা পিঠা আনিছো এডৰা মাটিও তাৰ ৰাতিপুৱাৰ পৰা এডৰা মাটিও তাৰ মাহ তুলি হোৱা নাই তাৰ চাহখনটো খাবই পাৰে তাৰ ভাতলৈ চিন্তা হ'লে আনিম নহয় কি আনিম বৃহস্পতিহে আনিব আনিম নহয় কি আনিম মই আনিম নহয় এইটো পেট নে ধৰি প্ৰথমতে এইখিনিকে খাই লৈছো পাছত চাহ ভাত পানী খাবিগৈ ল ইয়াতে চাহ আছে ইয়াতে জলপান আছে আৰু এটা প্লাষ্টিকৰ কাপ আছে ধুনীয়াকে খাই বৈ লৈ বাচন কেইটা লৈ যাবি মই ফোন মাৰি দিম ভাত খাবিগৈ দেই এতিয়া থাক মই যাওঁ সোনকালে বস্তু আনিছে নে ইহঁতৰ ঘৰলৈ আজিৰ পৰা কাম কৰিব নাহোৱে প্ৰভু পোৱালীজনী চাচো ৰ'দতে বহাই থৈ দিছে মোৰ গোসানীজনী চাচো ৰ'দতে বহাই থৈ দিছে ডেক চিডাল দি থৈ দিছে চা কেনেদৰে যদি ভাঙে তাৰপাছত আমাৰ যদি বোকা চোকা লাগে কি হ'ব বাৰু হা এই কাজি মই খালো না কলিজা খালি ব'লা পেলালি না আকৌ এইটো পেলাই নেৰাই পেলোৱা ব'লা এই কাজি মই খালো না কলিজা বুৱাৰী ক'ত গলি ওলাই আছো তই যে পোৱালীজনী পিছে ৰ'দখনত বহাই থৈ দিছ আৰু এই ডেক চিটো যদি দি থৈ দিছ কিয় দি থৈ দিছ হা তোৰ কাৰণে ৰিলছ এটাও বনাবলৈ শান্তি একে ৰিলছ বনাই কি এডাল ৰিল নে ফিল্ডাল ওলালে এবাৰ কি একে ভিতৰত সোমাই থাকিবলৈ বনাই থাকিব হাতে বনাব লাগে নে টিফিনটো যিহে নহয় তোৰ তাত কিয় প্ৰব্লেম হা বজাৰৰ পৰা আনিছিলোহে তই বজাৰৰ পৰা আন ক'ৰ পৰা আনি থাক মই কি যাব মই চাহ দিবগৈ লাগে দিছো আনিব নহয় কিবা জানিব লাগিব কাক দি থৈ আহিছে এই হেৰিয়া আনিব মিনালে আনিব হে হৰি